স্বাগতম জনাইছোঁ পংকজ নৃত্য ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে পংকজ ব্লগ আৰু আজি আমাৰ গাঁৱত বিহু আছে বিহু চাব যাই আছোঁ আজি বিহুত কি কিনি হয় খেলা ধূলা চব দেখাই আছোঁ মই কাপোৰ পিন্ধি লৈছোঁ তো বিহুত যাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বিহুত বুলি আহি পালোঁ আমি সেইখন মঞ্চখন বক্সৰবিলাক ঠিক কৰি আছে এতিয়া আমি চাইনাতল বহি আছোঁ সেইখন মঞ্চখন এখানে মানুহ বহি আছে এটা এবাৰ পতাকা উত্তোলন কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব এই মানুহ এইবাৰ আমাৰ এটা পতাকা উত্তোলন হ'ব তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ ধন্যবাদ নমস্কাৰ গ্ৰহণ কৰিব আজি এই শুভ মুহূৰ্তত আজি 1431 ভাস্কৰাব্দ 2024 চনৰ এপ্ৰিল মাহৰ 27 তাৰিখে ডিমাজুলি 2 নং গৰবদাৰা নৱজ্যোতি সংঘৰ উদ্যোগত অসমৰ বাপতি সাহন ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি সম্পাদক লগতে উপদেষ্টা মণ্ডলী লগতে আমাৰ ডিমাজুলি 2 নং গৰবদাৰা আৰু জাউবাৰী গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল সন্মানীয় ব্যক্তিসকল লগতে আই মাতৃসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু যুৱক যুৱতীসকল তো পোনপ্ৰথমে মই এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব খুজিছোঁ আমাৰ ইয়াত শ্ৰী শ্ৰী গণেশ প্ৰভু মহাপ্ৰভুৰ প্ৰাংগণত যিহেতু আমি ইয়াত প্ৰতি বছৰে অসমৰ বাপতি সাহন ৰঙালী বিহু আমি সুচাৰুৰূপে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰিবলৈ মই আগবাঢ়িছোঁ উত্তৰ ভটামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন চন্দ্ৰ দাস ডাঙৰীয়ালৈ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ প্ৰথমতে আমি সম্বৰ্ধনা জনাবলৈ খুজিছোঁ ডিমাজুলি গাঁৱৰ বায়ন ডাঙৰীয়াক তেখেতৰ এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ ডিমাজুলি গাঁৱৰে সন্মানীয় থানেশ্বৰ পাঠক ডাঙৰীয়াক তেখেতক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ ডিমাজুলি গাঁৱৰ সন্মানীয় শ্ৰেষ্ঠ ব্যক্তি থল্লা বড়ো ডাঙৰীয়াকো এখন ফুলম গামোচাৰে মই সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ দুই নং গৰবদাৰা গাঁৱৰ সন্মানীয় ব্যক্তি বিৰাটী দাসকো এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ
2 নং গড়বেৰা গাঁৱৰ সন্মানীয় ব্যক্তি নাৰায়ণ দাসক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ ডিমাজুলি গাঁৱৰ সন্মানীয় ব্যক্তি কৰুণাকান্ত দাস ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছোঁ। তো এতিয়া আমাৰ পিছৰ কাৰ্যসূচী স্মৃতি দৰ্পণ আৰু এই স্মৃতি দৰ্পণ কাৰ্যসূচীত আমি স্মৃতি দৰ্পক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ ডিমাজুলি গাঁৱৰে সমাজকৰ্মী সন্মানীয় পূৰ্ণ কুমাৰ নাথ ডাঙৰীয়া। তেখেতক দুআষাৰ চমু বক্তব্যৰে আজি স্মৃতি দৰ্পণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। কবিতা আবৃত্তি আৰম্ভ হ'ল। এই কবিতা আবৃত্তি চাই আপোনালোকৰ চাওক। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী এৱেই মোক দিলেহি চিনাই হয়তো নহ'ব পাৰে চিঞৰি চিঞৰি মাতিলে কৰিব আমি অতি সৰু ল'ৰা আছা নেকি প্ৰভু সৰগত তুমি হৈ জন্মিতৰা বুজ তোমাৰ নাম শ্ৰী হিয়াজুলিনা মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ কবিতাটো ঈশ্বৰ ভিডিঅ'টো দীঘল হ'বৰ বাবে সেইকাৰণে কবিতা আবৃত্তি বেছি দেখুৱাব নোৱাৰিলোঁ। কবিতা আবৃত্তি আজি এইখিনিলৈকে দেখালোঁ। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এটি নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।